নমস্কাৰ প্ৰিয় বন্ধুবৰ্গ, ডিজি ব্লগৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম। আজি মই আছোঁ বোকাখাটৰ নান্দনিক সৌন্দৰ্যৰে ভৰপূৰ এখন ৰিজৰ্ট পেডি শ্বেড। ফেচবুক, ইনষ্টাগ্ৰাম সকলোতে চাব পাৰিছে যে এটা লাভ আকাৰৰ এটা লাইটিং পৰ্চনত খুব ফটো ভাইৰেল হৈ আছে। মই আছোঁ তাতে, দেখাই দিছোঁ। লগতে পেডি শ্বেডৰ কিছুমান মই ভিউজ দেখুৱাই দিছোঁ। জেগাটো ৰাতি কিমান সৌন্দৰ্যৰে ভৰপূৰ হৈ পৰে। আৰু এটা কথা সকলোকে জনাই দিওঁ, পেডি শ্বেডৰ লভ চিম্বলটো থকাৰ বাবে সকলোৱে ফটো তুলিব আহে সেইটো নহয়। পেডি শ্বেডৰ যিটো মানে ৰেচিপিবোৰ, সেই ৰেচিপিৰ বিষয়ে ক'ম। মই নিজে আজি অৰ্ডাৰ দিছোঁ। মোৰ লগত অহা আৰু দুজন মোৰ দাদা, মোৰ বন্ধু তাপোদা আৰু গৌৰৱ আহিছে লগত। আমি পনীৰ বাটাৰ মছলা আৰু ৰুটি অৰ্ডাৰ দিছিলোঁ। মই ৰিভিউবোৰ কৰি আছোঁ। দুজনৰ পৰা প্ৰথমে জানিম, তাৰপিছত মোৰ যিটো হয় মই এইটো কৈ বাটাৰ মছলা বৰ্তমান শেষ হৈছে খাই বৈ তাৰপাছতে ৰিভিউটো কৰিব লাগে। একচুৱেলি খোৱাৰ আগত ৰিভিউ কৰিলে মানুহ গম পাব আমি সিহঁতৰ ছাপোৰ্ট কৰিছোঁ বুলি। কিন্তু খোৱাৰ পাছতে মই ভিডিঅ'টো বনাইছোঁ, ঢালি চপাইছোঁ। গৌৰৱ, কেনেকুৱা হৈছে এবাৰ কৈ দিয়া। যেতিয়া বস্তুটো অৰ্ডাৰ দিয়া হৈছিলে তো তেতিয়া মই স্পেচিয়েলি কৈ দিছিলোঁ যে বস্তুটো অলপ স্পাইচি হ'ব লাগে। আৰু মই যিহেতু মিঠা হ'লে বস্তুটো খাই অলপ মানে প্ৰব্লেম হয়, মানে ভাল নালাগে মছলাজাতীয় বস্তু যি কি নহওক। তো সেই বস্তুটো মই অলপ স্পাইচি দিবলৈ কৈছিলোঁ। আৰু মই যোনটো সিহঁতক ৰিকুৱাৰমেণ্ট দিছিলোঁ, সিহঁতি মোৰ ৰিকুৱাৰমেণ্টটো ফুলফিল কৰিছে। আৰু তো মই সেইটো কাৰণে সিহঁতৰ ওচৰত মই বহুত থেংকফুল হয়। আৰু স্পেচিয়েলি চাবলৈ গ'লে মই বহুত ভাল পাইছোঁ। এয়া মোৰ প্লেট পূৰা খালী হৈ আছে। ত' ডেফিনেটলি মই বহুতেই ভাল পাইছোঁ। আৰু নেক্সট টাইম মই কাৰোবাক যদি ৰিকমেণ্ড কৰিব বিচাৰোঁ তো ডেফিনেটলি মই সেইটো ৰিকমেণ্ড কৰিম সদায়। চবেই আহক ইয়ালৈ। আৰু ইয়াৰ যোনটো এটা নেচাৰৰ পৰিৱেশ আছে, যোনটো এটা চকুন আছে, সেই বস্তুটো আপোনালোকে ইয়াত ফিল মানে কৰিব। মানে পেডি শ্বেডক হ'লে লভটোত ফটো মৰা বুলিয়ে নহয়, ইয়াত খানা তেনেকুৱা একো কথা নাই। ইয়াতে মানে খাদ্য বহুত ভাল। মই একচুৱেলি চাবলৈ গ'লে চবেই ফটো দি আছিলে, তেতিয়া মই ফটো চাই পিনি ময়ো বোলো যাওঁচোন, লাভৰ ফটো আছে ধুনীয়াকৈ, ইমান ধুনীয়া ডেক'ৰেট কৰিছে, তো ময়ো ফটো এটা ক্লিক কৰিব যাওঁ। বাট আহি পিনি আৰু ফটোটোনো অকল কেলেনো ক্লিক কৰিব। তো তাৰপিছতে মই ভাবিলোঁ যে নাই, ইয়াতে আমি ডিনাৰটোও কৰি লওঁ। তো সেই হিচাপত মই যিহেতু অলৰেডি ক'লোঁ, তো সেইখিনি বস্তুৱে মই বহুত বেছি ভাল পাইছোঁ। আৰু সেইটোৱে আৰু মই চবকে ৰিকমেণ্ড কৰিম ইয়ালৈ আহিবলৈ। পেডি শ্বেডৰ যিজন চেফ আছে, মই চেফজনৰ লগত চিনাকি কৰাই দিছোঁ। আমাক যি খোৱালে তাৰ বিষয়েতো মই কৈ বুজাব নোৱাৰিম। মই ভাবিছিলোঁ যে পেডি শ্বেড আহিম খালি ফটো তুলিম, কিন্তু ইয়াত যি খানা খালোঁ, মানে খানা বনোৱা মানুহজন হৈ গ'ল এই ৰাহুল দা। ৰাহুল দা খুব ধুনীয়া বনাইছে। আৰু মই বিলটো এবাৰ দেখাই দিছোঁ, খুব চিপ প্ৰাইচ, বেছি বুলিও ক'ব নোৱাৰিম। আমি তিনিজনে খাইছোঁ, 500 টকা বিল হৈছে মাত্ৰ। খুব ধুনীয়া, মানে ক'ব গ'লে বহুত চিপ প্ৰাইচ। আপোনালোকে সকলোৱে আহিব ইয়াত। পেডি শ্বেডত অকল ফটো তুলিম বুলি নহয়, সেই লাভটোৰ কাৰণে নাহিব। ইয়াত খাদ্যবোৰ এবাৰ জুতি লৈ চাব, খুব ধুনীয়া বনায় ৰাহুল দাই। মই ৰাহুল দাক ধন্যবাদ জনাইছোঁ যে আমাৰ ওচৰতে থকা বোকাখাটত থকা পেডি শ্বেডটো সকলোৱে ভাবে যে ফটো এখন তুলিম গৈ তাত গৈ ফুৰি আহিম, তেনেকৈ নহয়। ৰাহুল দাৰ হাতৰ খাদ্য এবাৰ খাই চাব, খুব ধুনীয়া বনায় ৰাহুল দাই।